আজি ৰাতিপুৱা চাহ খাবৰ কাৰণে মই এই ধৰণে মচুৰ দাইল হৈ এইখিনি মচুন্দৰী পাত আৰু নৰসিংহ পাত দি দিয়াৰ কাৰণে কালাৰটো বেলেগ হৈ গৈছে। আৰু এই ধৰণে সৰু সৰু পকৰি বনাইছোঁ ৰাতিপুৱা চাহৰ লগত খাবৰ কাৰণে। ৰাতিপুৱা চাহৰ লগত কি খাম সেইটোৱে টেনশ্যন হৈ যায় ন, সদায় বেলেগ বেলেগ বস্তু বিস্কুটবিলাক খাবলৈও মন নাযায়। এই ধৰণে জলকীয়া চলকীয়া পিঁয়াজ দি পেলাই সৰু সৰু পকৰি বনালোঁ। লাল চাহৰ লগত গৰমত খাই খুব ভাল লাগে নহয়নে। ইয়াতে অকণমান বেকিং পাউডাৰ দিছোঁ, খোৱা চ'ডা অকণমান দিছোঁ আৰু জলকীয়া কাটি দিলে খুব ভাল লাগে ন খাই পেলাই। আৰু গৰমত বনোৱাটো কিন্তু বহুত কষ্ট হয়। আৰু এই ধৰণে অলপমান বনালোঁ চাহৰ, তাৰপৰা গোটেই মানে খুব খৰধৰ কৰোঁ। আৰু এতিয়া খাই লওঁ মই এয়া পকৰি আৰু হেৰি দি পেলাই অকণমান চচ দি পেলাই জলকীয়া আচাৰ দি পেলাই লাল চাহৰ লগত খাই লৈছোঁ। বহুতখিনি কাম পৰি আছে, চাহখিনি খোৱাৰ পাছতে গোটেইখিনি আৰম্ভ কৰোঁ। গতিকে মই এই ধৰণে ভিডিঅ'টো দিলোঁ। আজিলৈ আহোঁ, বাই বাই।